নমস্কাৰ, মই বিজয় বৈশ্য। মই আজি আপোনালোকক এটি চিম্বল, জীৱ চিম্বল যিটো আকাশৱা, এইটো বিষয়ে ক'বলৈ লৈছোঁ। আকাশৱা এটা হিলিং চিম্বল। এয়া আকাশৱা। এই চিম্বলটোৰে আমি যিকোনো দুৰ্বল মানুহ বা বেমাৰৰ পৰা উঠা মানুহ তেওঁলোকক হিলিং কৰিব এই চিম্বলটো আঁকি থৈ তেওঁলোকক হিলিং কৰিব পাৰোঁ। এতিয়া যিজন মানুহ অসুস্থ হৈ আছে, দুৰ্বল হৈ আছে, বেমাৰৰ পৰা উঠিছে, তেনেকুৱা মানুহৰ শৰীৰৰ বাওঁফালে এই চিম্বলটো যদি আমি আঁকি থওঁ, তেতিয়াহ'লে এই চিম্বলটোৱে তেওঁক হিলিং কৰি থাকিব আৰু ক্ৰমান্বয়ে তেওঁ সুস্থ হৈ উঠিব। গতিকে এই চিম্বলটো আমি আকাৰ নিয়মটো মই দেখুৱাই দিব লৈছোঁ আপোনালোকক। আগতে আমি এই চিম্বলটো এনেকৈ আঁকিম, এইফালৰ পৰা ষ্টাৰ্ট কৰিম, এনেকৈ আনিলোঁ, আনি তাৰপিছত আৰু এনেকৈ আনিলোঁ আৰু 3টা ডট দি দিলোঁ। এয়া আকাশৱা। গতিকে আপোনালোকে এই চিম্বলটো কেৱল মানুহ নহয়, আমাৰ যদি পোহনীয়া জীৱ জন্তু আছে, তাৰপিছত গছ গছনি, তেনেকুৱা যিকোনো অসুস্থ জীৱক হিলিং কৰিব পাৰে। ধন্যবাদ।